মৰমৰ শিক্ষাৰ্থীসকল, আমি ইতিমধ্যে সপ্তমমানৰ গণিতৰ অনুশীলনীত 2.3ৰ কেইটামান অংক আমি সমাধান কৰিছোঁ। তাৰ আগতে আমি দশমিক পদ্ধতি সম্পৰ্কে বিভিন্ন কথা আলোচনা কৰিছোঁ। দশমিক পদ্ধতিত দশমিক বিন্দুটোৰ অৱস্থান কেনেকুৱা হয় আৰু দশমিকৰ আগৰ অংশত বাওঁফালৰ কি থাকে, পূৰ্ণ সংখ্যা এটা থাকে আৰু সোঁফালে ভগ্নাংশ কিছুমান থাকে। সেইখিনি কথা আলোচনা কৰিছোঁ। আজি আমি দশমিক পদ্ধতিৰে অনুশীলনী 2.3ৰ পৰৱৰ্তী অংককেইটা সমাধান কৰিম। আমি অনুশীলনী 2.3ৰ পৰৱৰ্তী অংককেইটা কৰাৰ আগমুহূৰ্তত আমি এখন আৰ্জা আমি চোৱাটো ভাল হ'ব। সেই আৰ্জাখন কি আছিল? 10 মিলিমিটাৰ সমান 1 চেণ্টিমিটাৰ, 10 চেণ্টিমিটাৰ সমান 1 ডেচিমিটাৰ, 10 ডেচিমিটাৰ সমান 1 মিটাৰ, 10 মিটাৰ সমান 1 ডেকামিটাৰ, 10 ডেকামিটাৰ সমান 1 হেক্টমিটাৰ, 10 হেক্টমিটাৰ সমান 1 কিলোমিটাৰ, 100 চেণ্টিমিটাৰ মানে 1 মিটাৰ আৰু 1000 চেণ্টিমিটাৰ হ'লে 1000 মিটাৰত কি হ'ব? 1 কিলোমিটাৰ। ঠিক তেনেকৈ গ্ৰামৰ ক্ষেত্ৰত এই আৰ্জাখন কেনেকুৱা হ'ব? 10 মিলিগ্ৰাম সমান 1 চেণ্টিগ্ৰাম, 10 চেণ্টিগ্ৰাম সমান 1 ডেচিগ্ৰাম, 10 ডেচিগ্ৰাম সমান 1 গ্ৰাম, 10 গ্ৰাম সমান 1 ডেকাগ্ৰাম, 10 ডেকাগ্ৰাম সমান 1 হেক্টগ্ৰাম, 10 হেক্টগ্ৰাম সমান 1 কিলোগ্ৰাম, 100 কিলোগ্ৰামত 1 কুইণ্টল হ'ব আৰু 10 কুইণ্টলত 1 মেট্ৰিক টন। আৰু এই মেট্ৰিক টনক আমি টন হিচাপেও ক'ব পাৰোঁ। ঠিক তেনেকৈ 100 চেণ্টিগ্ৰাম মানে 1 গ্ৰাম, 1000 গ্ৰাম হ'লে কি হ'ব? 1 কিলোগ্ৰাম। ঠিক তেনেকৈ লিটাৰৰ ক্ষেত্ৰত কি হ'ব? আৰ্জাখন 10 মিলিলিটাৰ সমান 1 চেণ্টিলিটাৰ, 10 চেণ্টিলিটাৰ সমান 1 ডেচিলিটাৰ, 10 ডেচিলিটাৰ সমান 1 লিটাৰ, 10 লিটাৰ সমান 1 ডেকালিটাৰ, 10 ডেকালিটাৰ সমান 1 হেক্টলিটাৰ, 10 হেক্টলিটাৰ সমান 1 কিলোলিটাৰ। এই আৰ্জাখন আমাক দৰকাৰ হ'ব। আমি অংকবিলাক কৰোঁতে এই আৰ্জাখন আমাক মুখস্থ কৰাটো দৰকাৰ হ'ব। এতিয়া আমি অনুশীলনী 2.3ৰ 3 নম্বৰ অংককেইটা সমাধান কৰিম। অনুশীলনী 2.3ৰ আমি ইতিমধ্যে 2 নম্বৰলৈকে অংকবিলাক সমাধান কৰিছোঁ। আজি 3 নম্বৰ প্ৰশ্নটো কি আছে? দশমিক ব্যৱহাৰ কৰি কিলোগ্ৰামত প্ৰকাশ কৰা। দশমিক ব্যৱহাৰ কৰি কিলোগ্ৰামত প্ৰকাশ কৰিব লাগে। এতিয়া এই কিলোগ্ৰামত প্ৰকাশ কৰোঁতে আমাৰ প্ৰথম অংকটো কি দিছে? 520 গ্ৰাম। 520 গ্ৰাম আমি কিলোগ্ৰামত কৰিব লাগিলে ইয়াত গ্ৰাম দিয়া আছে। গ্ৰামৰ পিছত আমি কি কৰিব লাগে? কিলোগ্ৰাম। গ্ৰামৰ পিছত কি থাকে? ডেকাগ্ৰাম, হেক্টগ্ৰাম, কিলোগ্ৰাম কেইটা আছে? গ্ৰামৰ পিছত আছে ডেকাগ্ৰাম, হেক্টগ্ৰাম, কিলোগ্ৰাম। আমি কেইটা একক পালোঁ? ডেকাগ্ৰাম, হেক্টগ্ৰাম, কিলোগ্ৰাম, তিনিটা একক পালোঁ। গতিকে 1000 হৰণ। আমি এই ক্ৰমটো জানিব লাগিব। প্ৰথম হ'ল মিলিগ্ৰাম, চেণ্টিগ্ৰাম, ডেচিগ্ৰাম, গ্ৰাম, ডেকাগ্ৰাম, হেক্টগ্ৰাম, কিলোগ্ৰাম। এই ক্ৰমটো জানিলে গ্ৰামৰ পিছত কি আছে? ডেকাগ্ৰাম, হেক্টগ্ৰাম, কিলোগ্ৰাম তিনিটা একক আছে। আৰ্জাখন চালে আমি গম পাম। গতিকে আমি 1000 হৰণ। 1000 হৰণ মানে যিটো সংখ্যা দিয়া আছিল তাক 3 ঘৰৰ দশমিক। 3 ঘৰৰ দশমিক হ'লে কি হ'ব? 520 আছিল। 3 ঘৰৰ দশমিক দিলে হ'ব 0.520 কিলোগ্ৰাম। আৰু দশমিকৰ পিছৰ শূন্যবিলাক আমি কাটি দিব পাৰোঁ। কাটি দিলে কি থাকিল? 0.52 কিলোগ্ৰাম। তাৰপিছত 2 নম্বৰ প্ৰশ্নটো কি আছে? 2 নম্বৰ প্ৰশ্নটো আছে 4273 গ্ৰাম। 4273 গ্ৰাম কিলোগ্ৰাম কৰিব লাগে। গ্ৰামৰ পিছত কিলোগ্ৰাম কৰিব লাগিলে কেইটা ঘৰ আছে? ডেকাগ্ৰাম, হেক্টগ্ৰাম, কিলোগ্ৰাম তিনিটা একক আছে। গতিকে 3টা শূন্যৰে হৰণ। একৰ লগত 3টা শূন্য মানে 1000 হৰণ। 1000 হৰণ কৰিলে কি হ'ব? এই যিটো সংখ্যা আছিল তাক 3 ঘৰত দশমিক। 4273 3 ঘৰত দশমিক দিলে কি হ'ব? 4.273 কিলোগ্ৰাম। তাৰপিছত আমাৰ 3 নম্বৰ প্ৰশ্নটো কি আছে? 3 নম্বৰ প্ৰশ্নটো আছে কি? 6,92,050 চেণ্টিগ্ৰাম। এই চেণ্টিগ্ৰামক আমি কিলোগ্ৰাম কৰিব লাগে। চেণ্টিগ্ৰামৰ পৰা কিলোগ্ৰামলৈ কেইটা ঘৰ আছে? চেণ্টিগ্ৰাম, তাৰপিছত আহিল ডেচিগ্ৰাম, গ্ৰাম, ডেকাগ্ৰাম, হেক্টগ্ৰাম, কিলোগ্ৰাম কেইটা শূন্য আছে?
চেণ্টিগ্ৰামৰ পিছত কেইটা আছে? ডেচিগ্ৰাম, গ্ৰাম, ডেকাগ্ৰাম, হেক্টগ্ৰাম, কিলোগ্ৰাম। শূন্য আছে কেইটা? 5টা গড় আছে। গতিকে 1ৰ লগত 5টা শূন্যৰে হৰণ। 5টা শূন্যৰে হৰণ কৰিলে কি হ'ব? দশমিক কেই ঘৰত হ'ব? 5 ঘৰত হ'ব। 5 ঘৰত দশমিক দিলে কি হ'ব? 6.9205 কিলোগ্ৰাম। আৰু দশমিকৰ পিছৰ শেষৰ শূন্যটো আমি কাটি দিব পাৰিম। কাটি দিলে থাকিল কি? 6.9205 কিলোগ্ৰাম। এটা 4 নম্বৰ প্ৰশ্নটো লৈ আহিছোঁ। 4 নম্বৰ প্ৰশ্নটো কি আছে? 2 কিলোগ্ৰাম 5 গ্ৰাম। ইয়াতে আমাৰ কিলোগ্ৰামত প্ৰকাশ কৰিব দিছে। 2 কিলোগ্ৰাম ইতিমধ্যে দিয়াই আছে। 2 কিলোগ্ৰামটো আৰু পৰিৱৰ্তন কৰাৰ দৰকাৰ নাই। মাত্ৰ পৰিৱৰ্তন কৰিব লাগে 5 গ্ৰামটো। গতিকে 2 যোগ এই যে 5 গ্ৰাম আছে, 5 গ্ৰামটো কিলোগ্ৰাম কৰিলে কি হ'ব? 1000 গ্ৰামত 1 কিলোগ্ৰাম। গতিকে 1000এদি হৰণ। গ্ৰামৰ পৰা কিলোগ্ৰাম কৰিলে 1000এৰে হৰণ। এইটো মনত ৰাখিলে হ'ল। কাৰণ গ্ৰামৰ পৰা কিলোগ্ৰামলৈ কেইটা একক আছে? মাজত 3টা একক আছে। 2 যোগ 5 গ্ৰামটোক 1000এৰে হৰণ কৰিলে 5ক 0.005। গতিকে এইটো এনচাৰ হ'ব 2 যোগ 0.005টো যোগ কৰিলে হ'ব 2.005 কিলোগ্ৰাম। এতিয়া আমাৰ 3 নম্বৰ অংককেইটা ইতিমধ্যে সমাধান কৰা হৈ গ'ল। 4 নম্বৰ প্ৰশ্নটো আছে কি? টকাত প্ৰকাশ কৰা। 1 নম্বৰটো 5 পইচা। আমি জানো 100 পইচাত 1 টকা। 1 টকা হ'ব লাগিলে কিমান পইচা লাগে? 100 পইচা। গতিকে যদি পইচাক টকা কৰিব লাগে সদায় মনত ৰাখিবা, সদায় 100ৰে হৰণ। বেলেগ কোনো সংখ্যাৰে হৰণ নহয়, সদায় 100ৰে হৰণ। 5ক 100ৰে হৰণ কৰিলে কি হ'ব? 0.05 টকা। ঠিক তেনে 2 নম্বৰ প্ৰশ্নটো আছে কি? 5 টকা 5 পইচা। এটা 5 টকা দিয়াই আছে। টকাত প্ৰকাশ কৰিব লাগে ইতিমধ্যে 5 টকা দিয়া আছে। আৰু 5 পইচাটো আমি কি কৰিম? টকা কৰিম। 5 পইচাটোক টকা কৰিলে কিহেৰে হৰণ হ'ব? 5ক 100ৰে হৰণ। গতিকে 5 যোগ 5ক 100ৰে হৰণ কৰিলে 0.05 টকা। 5 আৰু 0.05 যোগ কৰিলে কিমান হ'ব? 5.05 টকা। এতিয়া আমি 3 নম্বৰ প্ৰশ্নটো চাম। 3 নম্বৰ প্ৰশ্নটো কি দিয়া আছে? 55 টকা 55 পইচা। 55 টকা 55 পইচাৰ 55টো ইতিমধ্যে টকা দিয়াই আছে। 55 পইচাক আমি কি কৰিম? টকাত প্ৰকাশ কৰিম। গতিকে 55 টকা যিখিনি আছে সেইখিনি সন্মুখত থাকিল। 55 যোগ এই 55 পইচাক টকা কৰিলে কি হ'ব? 55ক 100ৰে হৰণ। 55 যোগ 55ক 100ৰে হৰণ কৰিলে কি হ'ব? 0.55 টকা। 55 যোগ 0.55 যোগ কৰিলে হ'ব 55.55 টকা। আৰু শেষৰ প্ৰশ্নটো আছে 4 নম্বৰৰ 50 টকা 50 পইচা। 50 টকা 50 পইচাটো আমি টকা কৰিলে কি হ'ব? 50 যোগ যিটো টকা আছে সেইটো প্ৰথমতে যোগ হ'ল। 50 যোগ 50/100। 50ৰ লগত 100 হৰণ। 50ক 100ৰে হৰণ কৰিলে কি হ'ব? 50 যোগ 0.50 টকা। 50ৰ লগত 0.50 যোগ কৰিলে কিমান হ'ব? 50.50 টকা। গতিকে আমি 4 নম্বৰ প্ৰশ্নকেইটা টকাত প্ৰকাশ কৰা আছিল। আৰু টকাত প্ৰকাশ কৰা অংকবিলাক কি হয়? সদায় যিখিনি পইচা থাকে সেই পইচাখিনি সদায় 100ৰে হৰণ কৰিলে আমি উত্তৰটো পাই যাম। এতিয়া 5 নম্বৰ প্ৰশ্নটো লৈ আহিছোঁ। 5 নম্বৰ প্ৰশ্নটো হৈছে কোনটো ডাঙৰ? প্ৰত্যেকটো প্ৰশ্নত দুটা আমাক প্ৰশ্ন দিয়া আছে। সেই দুটা প্ৰশ্নৰ ভিতৰত দুটা সংখ্যা দিয়া আছে। দুটা সংখ্যাৰ ভিতৰত কোনটো ডাঙৰ? আৰু উত্তৰটো সদায় কি কৰিব দিছে? মুখে মুখে উত্তৰ দিব দিছে। আমি কোনো ধৰণৰ গণনা নকৰাকৈ মুখে মুখে উত্তৰ দিব লাগে। প্ৰথমটো আছে 0.2 আৰু এটা আছে 0.02। এতিয়া এই ডাঙৰৰ কোনটো ডাঙৰ কোনটো সৰু বাচিব লাগিলে আমি প্ৰথমতে দশমিকৰ আগত কি আছে চাম। ইয়াতো 0 আছে, ইয়াতো 0 আছে, একে আছে। দশমিকৰ পিছত দশমাংশৰ ঘৰত ইয়াত কি আছে? 2 আছে। ইয়াত দশমাংশৰ ঘৰত আছে 0। যিহেতু 2টো ডাঙৰ গতিকে ইয়াত কি হ'ব? 0.2টো ডাঙৰ। আৰু এই চিনটোৱে আমাক কি বুজায়? বহল ফালে ডাঙৰ বুজায়, জোঙা ফালে সৰু বুজায়। 2 নম্বৰ প্ৰশ্নটো আছে কি? 3.03 আৰু 3.30। দশমিকৰ আগত 3 আছে, ইয়াতো 3 আছে, একে আছে। দশমিকৰ পিছত দশমাংশ স্থানটো ইয়াত আছে 0, ইয়াত আছে 3। গতিকে এইটো কোনটো ডাঙৰ হ'ব?
যিটো দশমাংশত 3 আছে সেইটো হ'ব ডাঙৰ। 3 নম্বৰ প্ৰশ্নটো কি আছে 5 আৰু 0.5। ইয়াত দশমিকৰ আগত 5 আছে, 5টো গোটা সংখ্যা মানে দশমিকৰ সেইটো আগত আছে, পিছত একো নাই। আৰু ইয়াত দশমিকৰ আগত কি আছে, দশমিকৰ বাওঁফালে 0 আছে। যিহেতু 5টো ডাঙৰ, গতিকে দশমিকৰ বাওঁফালে 5 থকাটো সংখ্যা ডাঙৰ হ'ব। 4 নম্বৰ প্ৰশ্নত আছে 0.4 আৰু 0.44। ইয়াত আমাৰ দশমিকৰ আগত 0 আছে, ইয়াতো 0 আছে। দশমিকৰ পিছত দশমাংশ স্থানত ইয়াত 4 আছে, ইয়াতো 4 আছে। শতাংশ চিহ্নত একো নাই মানে ইয়াত 0 আছে, শতাংশত ইয়াত কি আছে 4 আছে। যিহেতু শতাংশত 4 থকাটো ডাঙৰ, গতিকে এইটো ডাঙৰ। এতিয়া আমি 6 নম্বৰ প্ৰশ্নটো লৈ আহিছোঁ। 6 নম্বৰ প্ৰশ্নটো কি আছে বাৰ্ষিক খেল ধেমালিৰ ল'ৰাৰ দীঘল জাঁপ প্ৰতিযোগিতাত ৰক্তিমে 3.3 মিটাৰ আৰু প্ৰাঞ্জলে 333 চেণ্টিমিটাৰ দূৰত্ব জঁপিয়ালে। কোনে বেছি জঁপিয়ালে আৰু কিমান বেছি জঁপিয়ালে? ইয়াত আমাৰ প্ৰথমতে আমি ৰক্তিমে কিমান জঁপিয়ালে সেইটো লিখি ল'লোঁ। ৰক্তিমে জঁপিয়ালে কিমান 3.3 মিটাৰ। তাৰপিছত প্ৰাঞ্জলে জঁপিয়ালে কিমান 333 চেণ্টিমিটাৰ। এটা আছে মিটাৰত আছে আৰু এটা একক আছে চেণ্টিমিটাৰত। ৰক্তিমে জঁপিওৱাটো আছে মিটাৰত আৰু প্ৰাঞ্জলে জঁপিওৱাৰ দূৰত্বটো আছে চেণ্টিমিটাৰত। কিন্তু আমি এনেকুৱা অংকবিলাকত কি কৰিম, সদায় এটা একক কৰি ল'ম। হয়তো মিটাৰটোক আমি চেণ্টিমিটাৰ কৰি ল'ম, নাইবা চেণ্টিমিটাৰটোক আমি মিটাৰ কৰি ল'ম। এই চেণ্টিমিটাৰক মিটাৰ কৰিলে কি হ'ব, 100 চেণ্টিমিটাৰত 1 মিটাৰ। গতিকে আমাৰ এইটো কিমান হ'ব 333, 100ৰে হৰণ কৰিলে কিমান হ'ব 3.33 মিটাৰ। এতিয়া আমি দুটা একক পালোঁ, ৰক্তিমে জঁপিয়ালে 3.3 মিটাৰ আৰু প্ৰাঞ্জলে জঁপিয়ালে মিটাৰ এককত প্ৰকাশ কৰোঁতে হৈছে কি 3.33 মিটাৰ। এই দুয়োটাৰ ভিতৰত কোনটো ডাঙৰ? ইয়াত 3 আছে, ইয়াতো 3 আছে। দশমিকৰ পিছত দশমাংশ স্থানত ইয়াত 3 আছে, ইয়াত 3 আছে। শতাংশ চিহ্নত ইয়াত 3 আছে, ইয়াতে 0 আছে। গতিকে 3.33টো ডাঙৰ। এই 3.33টো কাৰ আছিল? 3.33টো এইটো আছিল 3.33 আছিল প্ৰাঞ্জলৰ। গতিকে আমাৰ উত্তৰ হ'ব প্ৰাঞ্জলে বেছি জঁপিয়ালে। আৰু কিমান বেছি জঁপিয়ালে? 3.33ৰ পৰা 3.3টো বিয়োগ কৰিলে হ'ল। 3.33ৰ পৰা 3.3 বিয়োগ কৰি দিছোঁ। 3.3 আছিল, শতাংশ চিহ্নত একো নাছিল কাৰণে আমি 0 এটা দিছোঁ। 3ৰ পৰা 3 বিয়োগ কৰিলে 0, 3ৰ পৰা 0 বিয়োগ কৰিলে 3, 3ৰ পৰা 3 বিয়োগ কৰিলে 0, দশমিকৰ দশমিক আৰু 3ৰ পৰা 3 বিয়োগ কৰিলে 0। গতিকে বিয়োগ কৰোঁতে কিমান হ'ল 0.03 মিটাৰ বেছি জঁপিয়ালে। এতিয়া আমাৰ এইকেইটা অংক অনুশীলনীৰ অংককেইটা ইমানতে শেষ হ'ল। মৰমৰ শিক্ষাৰ্থীসকল, আমি ইতিমধ্যে 2.3 অনুশীলনীটো শেষ কৰিলোঁ। পৰৱৰ্তী শ্ৰেণীত আমি দশমিক সংখ্যাৰ পূৰণ সম্পৰ্কে আলোচনা কৰিম।